তো হে দোস্ত ওয়েলকাম টু মাই চেনেল। মানে বহুত দিন মানে ইউটিউবত ভিডিঅ' দিয়া নাই, মানে কথা এটাও হৈ আছে। তো মানে সেই মানে গান গাবলৈ মানে এটা মানে জেগাত যাব লাগে। তো মানে সেই জেগাটুকুৰা মানে সেই গোলাঘাটতে হয়। তো মানে গান গাবলৈ যাব লাগে। তো সেইটো কাৰণে মানে বহুত দিন ভিডিঅ' দিব পৰা নাই, মানে ৰিহাৰ্চেল চলি আছে। তো মানে এনেই মানে এটা ব্লগ বনাইছোঁ। আপোনালোকে ব্লগটো কিহৰ বিষয়ে আপোনালোকে নিশ্চয় গম পাব। এতিয়া ব্লগ চব প্ৰথম দেখাই গৈ আছোঁ। তো মানে খৰিকেইজনমান সোমাই লওঁ, মানে মোৰ মানে মা মানে ঘৰত নাই। তো খৰিকেইজনমান সোমাই ল'ব লাগিব। কাম কৰোঁ মানে ৰাতি হৈ গ'লগৈ। মানে পপা মানে ডাঙৰ হৈ আছে, মানে দেউতা মানে ডাঙৰ হৈ আছে। তো মানে ডাঙৰ মানে ক'ত দেখা পাব লাগে। মানে আচলতে মানে কেছটো মানে সেইটো চব বিধি পৰীক্ষা মানে ব্লগ মানে বিধি পৰীক্ষা মানে ৰিজাল্টটো কেনেকুৱা মানে। তো মানে সেই চব ৰিজাল্ট দেখাই দিম। তাৰপিছতে ৰাতি হ'ল। তো মানে মই ডাঙৰে ক'ত আছে দেখাই লওঁ। মানে জাষ্ট মানে কিবা এটা ভাল লাগে ন, ব্লগ মানে ব্লগটো দীঘল কৰিবলৈ বিচাৰোঁ। তো মানে সেইটো কাৰণে দেখাই লওঁ ব্লগ। আৰু মা কচম আজি মাল খালে নেকি বে, একদম একে লাগিছে আৰু জেক দেখাত হয়তো মানে কম নিচিনা লাগিছে। মানে চব মানে ভিতৰত সোমাই ধৰা আছে। তাৰপিছত এইবোৰ মানে পূৰা ইয়াত ডাঙৰ আছে। ইয়াত মানে ডাঙৰ কিমান আছে গম পাই নাই, 200 কেইটা আছে। মানে ডাঙৰ মানে চব মানে ধৰা হৈছে। সেইবোৰ কেইটা জঁপিয়াকৈ ভাল লাগে আৰু সৰু জঁপিয়াও যে মজা লাগে তাৰমানে। তো এইবোৰ চব দেখা পাই থাকিব। মানে এতিয়া মানে মাংস লোৱা কথা আছিলে, মাংস। তো মানে সেই মাংসটো কেঞ্চেল কৰি থৈ আনিব। মানে নলওঁ, মানে মাছ মানে ধৰি থোৱা আছে। তো সেইটো কাৰণে মাংসটো নলওঁ, সেইটো কৰি থৈ আনিব। ৰাতি গৈ সেই ব্লকে ৰাতিখন কাৰ ঘৰত সোমাই কেনেকৈ কৈ দি গৈ আৰু মানে মাংস কথা পাতিবলৈ কৈছোঁ। তো মাংস চাংস কেঞ্চেল কৰিলোঁ। মানে কথা এটা হ'ল, মানে মই চব কথা কৈ দিছোঁ। মানে হেৰি আকৌ মানে নামঘৰ মানে আজিকালি ৰিহাৰ্চেল কৰিব লাগিব ব্লগ এতিয়া মজাকৈ। সেই মাংসটো কেঞ্চেল কৰি সেই মানে ৰাতি কিবা ঘূৰা মজাটো বেলেগ ব্লগ গৈ থাকোঁতে মানে সেই পচন্দ ল'ৰা এটা আছে, মানে সৰু পোৱালি এটা ব্লগ তাৰ লগত অকণমান লিলিমাই চিলিমাই অকণ কৰি চাওঁ আৰু তাৰপিছত সুধিও যাওঁ ৰিহাৰ্চেল হয় তেনে নহয় আজি ভালকৈ। পোৱালিটো মানে এই পোৱালি তই কি লৈছ সেইটো ক। এইফালে যা, এই ব্লগ তই কি লৈছ? জনাদন এইটো মানে কিবা কেনেকুৱা বস্তু মই নিজে নাজানো। মানে ভাওনা দুটা বচন লৈছে। এনেকুৱা এটা পোৱালিয়ে মানে এনেকুৱা পোৱালি মানে দুটা বচন লৈছে। তো ভাবক মানে ভাওনা মানে কেনেকুৱা এটা ৰোলত হৈছে। সেইটো বাদে, এইটো বয়সটো কেইবছৰ হ'লতো? 7 বছৰ ল'ৰা এটা চখ এনেকুৱা কাম কৰিছে। এইটো চুৰি এখন পিন্ধাই দিব লাগে, চুৰি এখন পিন্ধাই দিব লাগে। তো চুৰি এখন পিন্ধাব লাগে কাৰণে এতিয়া ব্লগ মজাকৈ চুৰি এখন পিন্ধাই লওঁ ব্লগ। বায়ে মানে আমি মানে এটা পাৰচ, এটা মইনা, মানে অভিজিত, তাৰপৰা এটা ভৰত, এটা মই আৰু কিছুমান বায়ান আছে। আৰু সেইকাৰণে বায়ান কৰিম আৰু মই নিজৰ খেলতে মই ব্লগ এটা দিছোঁ নিশ্চয়। এতিয়া ইয়াক চুৰি এখন পিন্ধাই লওঁ। তাৰপিছত আৰু এনেকৈ নামঘৰত যাম আৰু নামঘৰ ভিতৰত নাপাব, নামঘৰত যাম আৰু ইয়াক চুৰি এখন পিন্ধাই লওঁ। তো মানে ইয়াক চুৰি এটা পিন্ধালোঁ। এতিয়া দবাটো সি বজাই চুৰি এটা পিন্ধালোঁ। এতিয়া মই ঘৰত যাওঁ, মই ওলাই আহোঁ বাইদেউ অলপ মজাকৈ। তো সিফালে যাওঁ তাৰপৰা ঘৰত কি কৰিবলৈ খাব নাছিলোঁ অলপ গ'লে ইয়াকে মই পিছে তো মই মানে তাত ভিডিঅ'টো বনালোঁ। তো আজিলৈ ভাই আৰু আপোনালোকক নেক্সট ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো মানে আজিলৈ ভাই আপোনাৰ লগ পাম নেক্সট ভিডিঅ'ত। তো ছাবস্ক্ৰাইব কৰি থাকিব, তেতিয়া ভাল লাগে আৰু ন। তো আজিলৈ ভাই।